হেল্ল' বন্ধুসকল, এয়া আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটি লৈ আহিছোঁ। এয়া আমাৰ নাগালেণ্ডৰ ফেক ডিষ্ট্ৰিক্টৰ ইউৰোবামিৰ বিশাল আকাৰৰ চাৰ্চ, আৰু এইটো চাৰ্চটোত প্ৰে কৰিবলৈ কাৰণে ইমান ডাঙৰকৈ বনাই থৈ দিয়া আছে। এয়া চাওক, কমচে কম 10,000 মানুহ একেলগে বহি প্ৰে কৰিব পৰা হ'ল। আৰু এয়া কোন ল'ৰা ছোৱালীহঁতে প্ৰে কৰাৰ আগে ডান্সৰ প্ৰেক্টিচ কৰি আছে, আৰু গীত গাই ধুনীয়াকৈ। এয়া হ'ল ইউৰোবামিৰ আটাইতকৈ ডাঙৰ বিশাল চাৰ্চ। এই চাৰ্চটো 4 মহলীয়া, আৰু ইয়াত এটা তলৰ ফ্ল'ৰত প্ৰে কৰিবৰ কাৰণে কমচে কম 10,000 মানুহ একেলগে বহি একেলগে প্ৰে কৰিব পৰা ব্যৱস্থা। আৰু ইমান ডাঙৰ চাৰ্চ এই অঞ্চলটোত নাই। আৰু আপোনালোকে চাই আছে ইউৰোবামিৰ নাগালেণ্ডৰ ফেক ডিষ্ট্ৰিক্টৰ অন্তৰ্গত ইউৰোবামিৰ চাৰ্চ। এই চাৰ্চটো বহুত ডাঙৰ। আৰু বন্ধুসকল, নাগালেণ্ডত খ্ৰীষ্টান ধৰ্মীয় লোকসকলে বসবাস কৰে, আৰু ইয়াত সকলোৱে দেওবাৰে চাৰ্চত আহে। চাৰ্চত ভগৱানক প্ৰে কৰে, আৰু সপ্তাহৰ এদিন সিহঁতে সকলোৱে ইয়াতে আহি পিনে প্ৰে কৰাৰ ব্যৱস্থা আছে, আৰু প্ৰে কৰেগৈ। ধন্যবাদ বন্ধুসকল, আপোনালোকে চাই আছে ইউৰোবামিৰ চাৰ্চ।